হেল্ল', আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। বলক আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। জলফাইৰ জ্বলা আচাৰ আৰু কেনেকৈ বনায় এইটো আপোনালোকক দেখুৱাই থাকিম। তো বলক। জলফাইৰ জ্বলা আচাৰ বনাবলৈ আমাক লাগিব জলফাই, আৰু আমাৰ ঘৰতে আছিল জলফাইৰ গছ। সেয়েহে আচাৰ বনাবলৈ পাৰিলোঁ আৰু এনেকৈ ধুই মেলি পৰিষ্কাৰ কৰি লৈছোঁ। জলফাই মোৰ খুব প্ৰিয় আৰু ছালৰ কাৰণেও ভাল, স্বাস্থ্যৰ কাৰণে ভাল। মই প্ৰায় কেঁচাটো খাওঁৱেই আৰু আমাৰ প্ৰতিবাৰে ঘৰত আচাৰ বনোৱা হয়। সেইকাৰণে ভাবিলোঁ যিহেতু ইউটিউবটো আছেই মোৰ, ইউটিউবত এটা ৰেচিপি দিয়া যাওক। বৰ বিশেষ একো ৰেচিপি নহয়, সকলোৱে দিয়ে বাৰু বেলেগ বেলেগকৈ, আৰু ময়ো এনেকৈ বনাই খাই খুব ভাল পাওঁ। সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এয়া কথা পাতি ধুই লোৱা হ'ল আমাৰ জলফাইকেইটা। অকণমান ধুই মেলি ৰ'দত শুকাব দিছোঁ পানীৰ পৰা আঁতৰাই। এতিয়া লাহেকৈ জলফাইকেইটা এটা পাত্ৰত পানী দি পেলাই সিজাই ল'ম। সিজাই ল'লে অতি কম সময়তে হয়, তাৰমানে আচাৰটো এদিনতে হৈ যায় আৰু এইটো টেষ্ট অকণমান বেলেগ হয়। সেইকাৰণে এনেকৈ সিজাই লৈছোঁ, একো নিদিয়াকৈ সিজাই লৈছোঁ জাষ্ট। তাৰপিছত পানীৰ পৰা আঁতৰাই লৈ খৰাহী বা এনেকুৱা পানী যাতে তলত পৰি যায় তেনেকুৱা পাত্ৰত এটাত ল'ব আৰু অকণমান সময় ৰাখি দিব। আপোনালোকে ভাবিব পাৰে মই বেলেগ বেলেগ পাত্ৰ দেখিছে হ'বলা, সেইকাৰণে। কাৰণ মই দুবাৰ বনোৱা হৈছিলতো, সকলোৰে অকণমান ক্লিপ লৈছিলোঁ। শিকিব নোৱাৰোঁ, প্ৰতিটো সময়ত শ্বুট কৰা নহয়, সেই ভিডিঅ'টো লোৱা নহয়। সেইকাৰণে গোটেইখিনি মিলাই এডিট কৰিছোঁ। সেইকাৰণে দেখিব পাৰে বেলেগ বেলেগ পাত্ৰত লোৱাটো। ইয়াত আপুনি কাটিংটো অকণমান বেলেগ বেলেগ কৰিব পাৰে। কোনোবাই সৰুকৈ খাব পাৰে, কোনোবাই ডাঙৰ ডাঙৰ পিচ খাব পাৰে, কোনোবাই এইটো যে দেখাই দিছোঁ যে এনেকৈ আঁচ দি পেলাই যেনেকৈ আঞ্জাটো বইল কৰি ভাজে তেনেকুৱাকৈও খাব পাৰে আপোনালোকে। মই পিছে সৰু সৰুকৈ কাটি দিলে বেছি ভাল পাওঁ, তথাপিও দেখুৱাই দিবৰ কাৰণে তেনেকুৱাকৈও কাটি দিছোঁ দুটামান। আৰু এয়া ৰেডি হৈ গ'ল, কাটি মেলি ৰেডি কৰিলোঁ। এতিয়া দিম আমি ইয়াত নিমখ, আন্দাজ অনুসৰি বা সোৱাদ অনুসৰি বুলি কয় যে, নিমখ দিলোঁ। তাৰপাছত দিছোঁ হালধি গুড়ি। এই আচাৰটো আচলতে এদিনতে হৈছে আমাৰ, সেইকাৰণে গোটেইখিনি এদিনতে হৈছে। সেইকাৰণে কৈ দিছোঁ যে এদিনতে কৰিছোঁ বুলি। ধুনীয়াকৈ লাগি যোৱাকৈ মিহলাই ল'ব। তাৰপিছত এখন চাঙলিত ধুনীয়াকৈ ৰ'দ পৰা জেগাত ৰাখি দিছোঁ, মিলি পেলাই পাতলকৈ, যাতে সোনকালে শুকাই যায় জলফাইখিনি। ইয়াৰ পিছত আমাক লাগিব চফৰ গুড়ি, গুৱামুলি যিটো কয়, লগতে লাগিব জিৰা গুড়ি আৰু শুকান জলকীয়াৰ গুড়ি। এয়া জলফাইখিনি আৰু এয়া তেল। প্ৰথমতে আমি ব্যৱহাৰ কৰিছোঁ 8 লিটাৰ তেল, এটা পেকেট। পাছত আৰু দিব লাগিব যিমানখিনি প্ৰয়োজন হয়। এতিয়া প্ৰথমে 8 লিটাৰ তেল গৰম কৰি লৈছোঁ। ইয়াত আমি কোনো ওজন কৰি লোৱা নাই, জলফাইখিনি যে কিমান কেজি হৈছে সেইকাৰণে আন্দাজ অনুসৰি আমি আধা লিটাৰ তেল দিছোঁ প্ৰথমতে। আপোনালোকে যদি বেছি বনায় তেতিয়াহ'লে বেছি তেল লাগিব, বেছি গুড়িখিনি লাগিব। গৰম হোৱাৰ পিছত জলফাইখিনি দি দিছোঁ, ধুনীয়াকৈ গৰম কৰি। তাৰপিছত গোটেইখিনি দিয়া হোৱাৰ পাছত অকণমান লৰাই দিছোঁ, যাতে ধুনীয়াকৈ অকণমান ভজা যোৱাৰ টাইপৰ নিচিনা। তাৰপিছত খুন্দি লোৱা গুড়িখিনি দিছোঁ, মিহলাই ধুনীয়াকৈ ৰাখি দিছোঁ।
আমি বনাইছিলোঁ এইটো আবেলি আৰু গধূলিলৈকে ৰাখি দিছিলোঁ যিখন কেৰাহীত বনাইছিলোঁ। তাৰপিছত গধূলি 8টামান বজাত এনেকৈ এটা কাঁচৰ পাত্ৰত জলফাইখিনি ভৰাই থৈছোঁ আৰু এনেকৈয়ে বনালোঁ আচাৰটো, জলফাইৰ জ্বলা আচাৰটো। আপোনালোকেও বনাই খাব পাৰে দেই, ধুনীয়া টেষ্টি হয়।